ফ্ৰেণ্ডৰ নাম কওকচোন আপোনাৰ বয়ফ্ৰেণ্ডৰ নাম কওকচোন মই মানে মানুহটো তেনেকুৱাই ল'ৰাটো তেনেকুৱাই মানে বয়ফ্ৰেণ্ডৰ নাম লাষ্ট হয় নাই গতিকে মই ডাইৰেক্ট সুধি দিওঁ লাষ্ট ভয় নাথাকে কিন্তু মোৰ লাষ্ট ভয়ৰ কাৰণে নহয় কাৰোবাক ভাল পাওঁতে একো বেয়া কথা মানে মানুহে হিংসা ইমান বৃদ্ধি হৈছে গতিকে প্ৰেম কৰাটো ভাল কথা কিন্তু তেওঁলোকৰ ব্যক্তিগত জীৱনত অসুবিধা নহওক তাৰ কাৰণে মই আৰু এতিয়া মোক যদি সোধা মানে এতিয়া বয়ফ্ৰেণ্ডৰ কথা সুধিছা নেকি এতিয়া একচুৱেলি আই এম ইন লাভ বাট নট ইন এ ৰিলেশ্যনশ্বিপ বুজি পাইছানে মই কাৰোবাক ভাল পাওঁ কিন্তু মই কোনো সম্পৰ্ক আমি আগৰ ভিডিঅ' এটাত আচলতে বয়ফ্ৰেণ্ডৰ কথা এটাত আমি এৰিছিলোঁ আৰু আজিও সেই ভিডিঅ'টো একদম শেষতে আমি কম জনাম কাৰণ এখন দীঘলীয়া লিষ্ট হয় বোলে বৰলাকাত আৰু যাবৰ মন নাই নেকি খুব বৰলাকাৰ জৰিয়তে মই জনপ্ৰিয় হৈছোঁ মোক খুব মৰম কৰিছে খুব ভাল লগা কেৰেক্টাৰ চবেই মৰম কৰিছে কাৰণে ভাল লগা কিন্তু কথাটো হ'ল চবকে ভাল পাওঁ টিমটো কিন্তু মই যিহেতু থিয়েটাৰত থাকিম আৰু এজন এক্টৰে এটা কেৰেক্টাৰে যদি কৰি থাকে সেইটো টাইপ হৈ যায় মানুহে এতিয়া মোক বেলেগ কেৰেক্টাৰ ল'বলৈ সাধাৰণ অসুবিধা পোৱা হৈছে মই এটা ট্ৰেকত বন্দী হ'ব খোজা অভিনেত্ৰী নহয় গতিকে মই সলাবৰ কাৰণে মই চাগে নাযাম চাগে নহয় এইটো 90% চিয়ৰ নাযাম কিন্তু ক'ব নোৱাৰি চেনেলৰ কথা থাকে কেতিয়াবা যিখনৰ পৰা মই ফেমাছ হৈছোঁ সেইখনক একেবাৰে নুই কৰিবও নোৱাৰি গতিকে ছাছপেন্স গতিকে আপোনালোকে আশা কৰক আৰু মোক এইটো কথা ভৱিষ্যতে যদি আপোনাৰ ল'ৰা ছোৱালী হয় আমি আচলতে বহুতো অভিনেতা অভিনেত্ৰীক এই বস্তুটো সুধোৱে আপোনাৰ বিয়া হ'ব এদিন ভৱিষ্যতে ল'ৰা ছোৱালী হ'ব তেওঁ আপুনি অভিনেতা ল'ৰা ছোৱালীক আপুনি অভিনয় জগতখন আনিব বিচাৰিব নে নিবিচাৰে অভিনয় জগত বুলি নহয় আচলতে কালচাৰেল লাইফটোত কথা এটা কওঁ মই বহুত বস্তু বাই ব্লাড যায় বুলি ভাবোঁ মোৰ যেনেকৈ মোৰ মা দেউতা খুৰা ককায়ো ইভেন এক্টিং কৰিছিলে আহিছিলে গতিকে মই এটা কথাই ক'ম ইন ফিউচাৰ মই ল'ৰা ছোৱালী যিটোকে কৰা ভালকৈ কৰা মোৰ দেউতাই কৈছিলে চুৰ কৰিলেও ভালকৈ চুৰ কৰ যাতে ধৰাত নপৰে মানে ফেমাছ মাজে মাজে চুৰ কৰিব যায় তাইতো মোৰ দেউতাই কথা যি কামেই কৰা এক্টিং কৰিবলৈ ইচ্ছা কৰিলেও কৰিব লাগে কিন্তু তেনেকুৱা নহয় যে আহিবই লাগিব বুলি কথা কালচাৰেল মন এটা থাকিব লাগে সাংস্কৃতিক মন এটা আৰু মই ভাবোঁ মোৰ ল'ৰা ছোৱালী মোৰ ঘৰখন ফেমিলি বেকগ্ৰাউণ্ড এনেকুৱা ত' অবভিয়াছলি থাকিব চাগে সবাৰ কোনখন থিয়েটাৰত লগ পাম অহা বছৰ মই চিৰঞ্জীৱ থিয়েটাৰত যাব অহা বছৰ আৰু লগতে চিৰিয়েল টিৰিয়েলে যাবৰ মনে নাই নেকি আৰু মনে নাই নেকি যি 3 মাহ পাওঁ সেই 3 মাহ নিজৰ কাৰণে ফেমিলিৰ কাৰণে দিব লাগে আৰু 3 মাহত এখন চিৰিয়েল বিশেষকৈ চিনেমাটো ইমান সহজ কথা নহয় 3 মাহত নহয় কাৰণ আগৰ পৰা প্লেনিং চলি থাকে আৰু চিৰিয়েল এখন মেগা চিৰিয়েল এখন 3 মাহত সম্পূৰ্ণ নহয় খৰধৰকৈ যিকোনো কাম মই ভাবোঁ ভাল নহয় নিজৰ কাৰণে সময় লাগে কাৰণ পৰিয়ালৰ পৰা আঁতৰি থাকোঁ বন্ধু বান্ধৱৰ পৰা আঁতৰি থাকোঁ এনেকুৱা এটা ঘটনা কওকচোন যিটো আপোনাৰ সাৰা জীৱন মানে আপোনাৰ একদম স্মৃতি হৈ ৰ'ব তেনেকুৱা কিবা এটা ঘটনা থিয়েটাৰ হওক আপোনাৰ ব্যক্তিগত জীৱন হওক ব্যক্তিগত জীৱনৰ তেতিয়া বেছি মানে দৰ্শকে চাই ভাল পাব স্কুল লাইফৰ হওক কলেজ লাইফৰ হওক কলেজ লাইফত সঁচা কথা কওঁ মই কলেজ লাইফত একো মোৰ তেনেকুৱা নঘটিলে মই আহোঁ সদায় কলেজ আহোঁ বেক বেঞ্চত হওঁ সেই তেতিয়াৰ জ্বৰটো মোৰ যোৱাই নাছিলে সন্দিকৈ কলেজত লৰাই নাছিল কাৰ লগত নে কি হ'ব নহয় ৰাস্তালৈ যাওঁতেও সন্দিকৈটো এটা আছে তেনেকুৱা কলেজত একো নঘটিলে কিন্তু যদি উল্লেখনীয় ঘটনা বুলি কওঁ ঘটনা আচলতে অডিয়েঞ্চৰ কাৰণে ডাঙৰ কথা নহয় কিন্তু মোৰ কাৰণে মোৰ জীৱনত এগৰাকী মানুহ আছে মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ বহুত 3জনী বেষ্ট ফ্ৰেণ্ড আছে স্কুলীয়া লাইফৰো আছে কিন্তু যাৰ মোৰ ফেমিলিৰ লগত যাক এই ভিডিঅ'টোৰ জৰিয়তে আপুনি তেওঁলোকক ধন্যবাদ এটা দিয়ক মোৰ ফালৰ পৰা নাম সহকাৰে নিশ্চয় মোৰ বেষ্ট ফ্ৰেণ্ড আছে জানি বৰপেটা স্কুলৰ বেষ্ট ফ্ৰেণ্ড আৰু এজনী মোৰ আৰু আছে নাম লোৱাতে মোৰ প্ৰণামী বা ভাৰতী হেঁতক খুব মাই ক্ল'জেষ্ট কিন্তু বহুত আছে আচলতে সকলোৰে নাম লোৱাটো সম্ভৱ নহয় কিন্তু চবতকৈ তনুজা সিনহা চি ইজ মাই এতিয়া মই কওঁতেও চাগে মই ইম'চনেল হৈ গৈছোঁ যোনে মোক কেতিয়াও জাজ নকৰে যোনে মোক বহুত বেছিকৈ ভাল পায় কেয়াৰ লয় ধমকি দিয়ে তো তাইক লগ পোৱা দিনটো মোৰ কাৰণে স্পেচিয়েল কাৰণ তাই সম্পূৰ্ণ মুদি আছিলে ফাৰ্ষ্ট বেঞ্চত পঢ়ে চিৰিয়াছ ছোৱালী আছিলে আৰু তাই বেয়া পোৱা কিছুমান ছোৱালীৰ লগত মই কথা পাতিছিলোঁ বোলে ভাল নাপাওঁ আৰু নামাতো মই সদায় লাষ্ট বেঞ্চত বহোঁ এনেকৈ থাকোঁ কাৰণ মোৰ ধান্দা আছিলে মই নগা নাটক কৰিব যাওঁ কলেজত ইমান মোৰ নাছিলে মেজৰ মই নাটক পল চাইন্সৰ আছিলোঁ মই কৰি থাকোঁ নহয় মই গুৱাহাটী নগাঁৱলৈ যাওঁ গৈ থাকোঁ নাটকৰ তাই মোক খুব অহংকাৰী বুলি ভাবিছিল তাৰপিছত এদিন আমি ফৰ্ম ফিল আপ কৰিবলৈ গৈছিলোঁ তেনেকৈ কিউট আছোঁ মইতো বিন্দাছ আছিলোঁ আচলতে আমাৰ ইউনিয়ন গতিয়ে মানে ইমান ৰ'দত আমি ৰৈ আছোঁ তাই ইউনিয়ন গতি ৰৈ আছোঁ তাৰপিছত ইউনিয়ন গতিৰ মাজত কাৰোবাৰ সোমাইছে মোৰ মানে খং উঠি গ'ল মোৰ বেষ্ট ফ্ৰেণ্ড যিজনী তাই দুটা ছোৱালী আগত আছে কি ফাল্টানি আমুক তামুক তামুক তাই সেইদিনাখন মোলৈ এনেকৈ চাইছে তাই মোৰ পিছত
এইজনী ছোৱালী এনেকুৱা নহয় দেখোন আৰু তাই সেইদিনাখন মোক মাতিছে সেইদিনাখন পৰা ফ্ৰেণ্ডশ্বিপ আৰু এইটো নৰ্মেল কথা কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ তাইৰ নিচিনা এজনী ছোৱালী মোৰ জীৱনত থকা মানে মই এইটো ভাষাৰে বুজাব নোৱাৰোঁ থেংক ইউ ছ' মাছ এই ভিডিঅ'টোৰ জৰিয়তে তই যদি চাওঁ মা দেউতাৰ ফেমিলি আৰু মই ভাল পোৱা মানুহ তই জানা তাৰ বাদে যদি সেই মানুহখিনিৰ লগত কওঁ তই মোক ভগৱানৰ মানে তোক লগ পোৱা দিনটো মোৰ জীৱনত এটা সঁচাকৈ খুব মনত থাকিব এনেকুৱা কেতিয়াবা দিন গৈছে নেকি যিটো মানে চকু পানী নোলোৱা কিছুমান মানুহৰ এনেকুৱা দুখ লাগে এনেকুৱা এটা দিন একদম চমুকৈ ৰিলেশ্যনশ্বিপতে গৈছে যেতিয়া আপুনি মানুহক খুব বিশ্বাস কৰা যায় তাৰপিছত ড্ৰিম লেখা যায় তাৰপিছত যে শেষ হৈ যায় তেনেকুৱা বস্তু দিন গৈছে এতিয়া স্পেচিয়েলি তেনেকুৱা আচলতে এদিন নহয় তেনেকুৱা দিন গৈছে মই সেইটো তেনেকৈ ক'ব পৰা যোৱা নাই আৰু সঁচাকৈ কৈ ভাল লাগে তো আপোনালোকৰ যদি ইচ্ছা থাকে আৰু কিবা সুধিবলৈ তেন্তে কমেণ্ট কৰিব পাৰে মই জনাবলৈ ইচ্ছুক যিখিনি আপোনালোকে জানিবলৈ ইচ্ছা কৰে আচলতে কমেণ্ট কৰিলেহে বা প্ৰশ্নবিলাক কৰিলেহে আমি পৰৱৰ্তী ভিডিঅ'ত তেখেতক সুধিব পাৰিম গতিকে আপোনালোকে যি প্ৰশ্ন আছে আপোনাৰ মনত আমালৈ কমেণ্ট কৰক ধন্যবাদ পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা শৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম